Hello friends, welcome to Sweets and Spices with Sikha. সকলোকে স্বাগতম জনাইছো। আজি মই খুব পপুলাৰ বেংগলী ৰেচিপি এটা লৈ আহিছো, prawn malai curry বা চিংৰি মালাই curry। আপুনি যদি মিছা মাছ খাই ভাল পায় এই কাৰীখন এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব। আহকচোন চাওঁ এখন কাৰী বনাবলৈ আমাক কি বস্তু লাগিব। 300 গ্ৰাম মিছা মাছ লৈছো। এই কাৰীখন বনাবলৈ জাম্বো prawns বা লবষ্টাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ডাঙৰ মিছা মাছ যদি নাপায়, আমাৰ লোকেল মাৰ্কেটত যোনটো মিডিয়াম সাইজৰ মিছা মাছ ওলায় হেতুৰেও বনাব পাৰিব। মিছা মাছখিনি ভালকৈ সাফা কৰি ধুই লৈছো। তাৰ পিছত নিমখ হালধি সানি অলপ দেৰি থৈ দিম। মিডিয়াম সাইজৰ পিয়াজ এটা মিক্সিত মাৰি মিহি পেষ্ট এটা বনাই লৈছো। অলপ আদা, 6-7 ফুটমান নহৰু আৰু এটা কেঁচা জলকীয়া লৈছো। আপুনি যদি জ্বলা বেছিকৈ খায় আৰু এটা জলকীয়া দি দিব পাৰে। আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট এটা বনাই লৈছো। 10-12টা মান কাজু মিক্সিত দি মিহিকৈ পেষ্ট এটা বনাই লৈছো। এই কাৰীখন বনাওঁতে খুব ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট এটা হ'ল কোকোনাট মিল্ক বা নাৰিকলৰ গাখীৰ। ইয়াতে মালাই মানে কোকোনাট মিল্কটো বুজোৱা হৈছে। 1.5 কাপ কোকোনাট মিল্ক লৈছো। ডাঙৰ চামুচৰে 4 চামুচমান দৈ লৈছো। হালধি আধা চামুচ আৰু নিমখ লৈছো। নিমখখিনি নিজৰ আন্দাজত ল'ব। অলপ ধনিয়া পাত, জিৰা 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, গৰম মছলা 1 চামুচ আৰু চেনি 1 চামুচ লৈছো। তেজপাত এটা লৈছো। ইলাচি 4টা, লং 4টা আৰু অলপ দালচিনি লৈছো। 3-4টা মান এক্সট্ৰাকৈ কেঁচা জলকীয়া লৈছো আৰু তেল 4 চামুচ লৈছো। এতিয়া পেন বা কেৰাহী এটা ভালকৈ গৰম হ'বলৈ দিম। ইয়াতে 3 চামুচ তেল দি দিছো। মিঠাতেল বা যিকোনো ভেজিটেবল অইল ইউজ কৰিব পাৰিব। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত ফ্লেমটো অলপ কমাই দিব। এতিয়া মিছা মাছখিনি অলপকৈ তেলত দি ফ্ৰাই কৰি ল'ম। মিছা মাছখিনি কাঢ়াকৈ নাভাজিব, কাঢ়াকৈ ভাজিলে টান হৈ যাব। কাৰী বনালে মিছা মাছখিনি অলপ ছফ্ট হৈ থাকিলেই ভাল লাগে। 1 মিনিটমান হোৱাৰ পিছত মাছখিনি উল্টাই দিব আৰু ইটো ছাইডো 1 মিনিটমান ফ্ৰাই কৰি ল'ব। দুইটা সাইড ফ্ৰাই হোৱাৰ পিছত মাছখিনি এখন প্লেটত নমাই থ'ব লাগিব। এনেকৈ গোটেইখিনি মাছ আমি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰাৰ পিছত কেৰাহীত অলপ তেল ৰৈ গৈছে। কাৰীখন বনাবলৈ তেল অলপ কম হ'ব, সেইকাৰণে আৰু 1 চামুচ তেল দি দিছোঁ। এতিয়া পেনখনত প্ৰায় 3 চামুচমান তেল আছে। তেলখিনি গৰম হোৱাৰ পিছত গোটা গৰম মছলা আৰু তেজপাতখিনি দি অলপ ফ্ৰাই কৰি ল'ম। ফ্লেমটো মিডিয়ামত ৰাখিব। এতিয়া পিঁয়াজৰ পেষ্টখিনি দি অলপ ফ্ৰাই কৰি ল'ম। এইখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিম। এইখিনিও ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব যাতে কেঁচা মছলাৰ চেণ্টটো নোলায়। নিমখ আৰু হালধিখিনি দি আৰু অলপ দেৰি ফ্ৰাই কৰি ল'ম। এতিয়া জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰখিনিও দি দিব লাগিব। গোটেই মছলাখিনি ভালকৈ ফ্ৰাই কৰাৰ পিছত দৈখিনি দি দিম। দৈখিনি ভালকৈ মছলাৰ লগত মিলাই দিম। এইখিনি ভালকৈ ভাজা হোৱাৰ পিছত বনাই থোৱা কাজুৰ পেষ্টখিনি দি দিম। এইখিনিও ভালকৈ মিলাই ভাজি ল'ম। এতিয়া কোকোনাট মিল্কখিনি দি দিম আৰু মছলাৰ লগত ভালকৈ মিলাই দিম। কোকোনাট মিল্ক বজাৰত ৰেডিমেড কিনিবলৈ পায় বা ঘৰতো বনাই ল'ব পাৰিব। এতিয়া চেনিখিনি দি দিম। লগতে কাটি থোৱা কেঁচা জলকীয়া কেইটাও দি দিম। এইখিনি ভালকৈ মিলাই দিম।
আৰু অলপ উতল অহাৰ পিছত মিছা মাছখিনি দি দিম। ঢাকনাখন মাৰি দিম আৰু প্ৰায় 4-5 মিনিটমানৰ কাৰণে মিছা মাছখিনি সিজিবলৈ দিম। কাৰীখন যদি অলপ ডাঠ হোৱাৰ নিচিনা লাগে এক্সট্ৰা কোকোনাট মিল্ক অলপ এড কৰি দিব পাৰে। এতিয়া কাটি থোৱা ধনিয়াখিনি দি দিব লাগিব। লাষ্টত গৰম মছলা পাউডাৰখিনি দি এইখিনি ভালকৈ মিলাই দিম। নিমখটো এবাৰ চেক কৰি ল'ব। প্ৰন মালাই কাৰী ৰেডি হৈ গৈছে। এতিয়া ফ্লেমটো অফ কৰি দিম। এই মালাই কাৰীখন আপুনি গৰম ভাতৰ লগত বা ৰুটিৰ লগত চাৰ্ভ কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব।